আজি খুৰীয়ে হাতত টেঙা মৰা লৈ মোক ভাত এসাঁজ খাবলৈ মাতিলে মই তাকে বুলি গ'লোঁ আৰু দেখিছোঁ যে সৰু সৰু মাছ তেওঁ পাতত দিবৰ কাৰণে থৈছিলে মই বিৰাট ভাল পাওঁ খাই এনেদৰে আৰু এইফালে ভাইটিয়ে মোক ফটো গিফ্ট কৰিছে কিয়নো মোৰ বাৰ্থডে আহি আছে পোনপ্ৰথমে আমি হাত দিলোঁ ফ্ৰাই কৰা মাছ খাবলৈ তাৰ পৰা দুয়োটাই খাই মই জুইশাললৈ লৈ গ'লোঁ খুৰীয়ে বনাই থোৱা ধুনীয়া মাছখিনি আপোনালোকক দেখাই অলপ লোভ লগাবলৈ বুলি এইফালে গোন্ধত আমোল মোলাই থকা পাতত দিয়া মাছ কি যে সোৱাদ লগতে কেইটামান মাছ লৈ ঘৰলৈ বুলি আহিলোঁ ঘৰ আহি দেখিছোঁ বজাৰ কৰি থোৱা আছে কিয়নো আজি নামঘৰত আমাৰ ৰাতিলৈ ভাত সাজ দিব তো তাৰ কাৰণে মই ৰেডি হৈ নামঘৰলৈ পুনৰ আহি সেৱাত জনাই আকৌ ঘৰ আহিছোঁ কিয়নো মই দেখিছে কি বনাব লৈছোঁ চাটনি এইটো কাম মোৰেই থাকে কিয়নো এতিয়া মগু বাকলিখিনি পেলাই নিদি এনেদৰে চাটনি বনালোঁ ধুনীয়াকৈ খাবলৈ বিৰাট ভাল লাগে ঘৰৰ পৰা ওলাই আকৌ নামঘৰত আহিছোঁ নামঘৰত প্ৰসাদ ল'লোঁ শেষত ভাগৱত পাঠ শুনি নামঘৰৰ ভাত সাজত যে মই বেলেগ এটা তৃপ্তি বিচাৰি পাওঁ হয়তো প্ৰভুৰ প্ৰসাদ কাৰণে খাই ভাল লাগে আপোনালোকেও নিশ্চয় ভাল পায় আৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম